যোৱা 5 বছৰত সাংসদ দিলীপ শইকীয়াই একো কাম কৰা নাই। সেয়েহে ৰাইজ আজি ক্ষুব্ধ হৈ পৰিছে। এই মন্তব্য ৰিহন দৈমাৰীৰ। গৰিচৰত 1 এপ্ৰিলত ব্লক BPFৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি এই মন্তব্য ৰিহন দৈমাৰীৰ। কাৰ্যালয় মুকলি অনুষ্ঠানৰ পাছতে দৰং ওদালগুৰি লোকসভা সমষ্টিত এইবাৰ BPFৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো জয় নিশ্চিত বুলি দাবী কৰে ৰিহন দৈমাৰীয়ে। প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে লগতে কয়, 2 লাখতকৈ বেছি ভোটত আমাৰ প্ৰাৰ্থী জয়ী হ'ব। BTC অঞ্চলত যিবিলাক দল সংগঠন আছে সকলোৱে আমাক সমৰ্থন দিব বুলি ইতিমধ্যে প্ৰকাশ কৰিছে। বিশেষকৈ দলগাঁও বিধানসভা সমষ্টিত আমি সৰ্বাধিক ভোট পাম। কংগ্ৰেছ, আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছে আমাক বিনা চৰ্তে ভোট দিব। আনকি বিজেপিৰো কেইবাজনো নেতাই আমাৰ সৈতে যোগাযোগ কৰি আছে। এইবাৰ দৰং আৰু ওদালগুৰি লোকসভা সমষ্টিত আমাৰ BPF দলৰ প্ৰাৰ্থী আমাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া নিশ্চিতভাৱে জয় হ'ব। 2 লাখতকৈ বেছি ভোটত আমি জয় হ'ম। কাৰণ আমাৰ BPF দলটো আছেই। আমাৰ BTC অঞ্চলত আমি এতিয়ালৈকে যিমান ঘূৰিছোঁ, মোটামুটি বিভিন্ন দল সংগঠনেও আমাক সমৰ্থন কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। ইয়াৰ উপৰিও আমাৰ দলগাঁও সমষ্টিৰ পৰা বেছি সংখ্যক ৰাইজেই আমাক ভোটদান কৰিব। বিভিন্ন দল সংগঠন, আমি যোৱাকালিও তাত মিটিং কৰিছোঁ, বিভিন্ন দল সংগঠন ওলাই আহিছে। কংগ্ৰেছৰ পৰা আৰম্ভ কৰি AIUDF, আমাৰ আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ, তেওঁলোকেও আমাক বিনা চৰ্তে ভোট দিব। গতিকে ইভেন বিজেপিৰ দলৰ পৰা বহুত নেতা কৰ্মীয়ে আমাৰ লগত যোগাযোগ কৰিছে। মানে একমাত্ৰ এইটোৱেই যে যোৱা 5টা বছৰে আমাৰ বৰ্তমানৰ MP দিলীপ শইকীয়া MP হৈ আছিলে। তেখেতে 5টা বছৰত একো কাম কৰা নাই। সেইকাৰণে ৰাইজ তেওঁৰ ওপৰত খুব নাৰাজ হৈ আছে। ইভেন আমি তেখেতৰ নিৰ্বাচনৰ সময়ত ধন জন সকলোখিনি আমি দিছিলোঁ। নিৰ্বাচিত হৈ যোৱাৰ পিছত আনকি তেওঁ আমাক চাহ খোৱাটো বাদেই টেলিফোনতো ধন্যবাদ বুলি আমাক নক'লে। আজিলৈকে সি এটা শব্দটো তেওঁ উচ্চাৰণ নকৰিলে। গতিকে তেখেতৰ যিটো অহংকাৰ ইতিমধ্যে ৰাইজে দেখা পাইছে। আৰু সেইকাৰণে এইবাৰ ৰাইজে ওলাই আহিছে, দৰং ওদালগুৰি সমষ্টিবাসী ৰাইজে ওলাই আহিছে যে যিকোনো উপায়ে হ'লেও মানে দিলীপ শইকীয়াক হৰুৱাব লাগে। আমি আশা কৰিছোঁ, কাৰণ তেওঁলোকে আমাৰ লগত আলোচনা নকৰাকৈ বিনা চৰ্তে সমৰ্থন কৰিবৰ কাৰণে তেওঁলোকে বিভিন্ন সংবাদ মাধ্যমত তেওঁলোকে জনাইছে। তাৰপিছত তেওঁলোকে আমাক জনাইছে যে আপোনালোকে আমাৰ তাত নাহিলেও হ'ব, একো টেনশ্যন ল'ব নালাগে। আমাৰ AIUDF হিচাপে আমাৰ দলৰ কৰ্মীসকল, আমাৰ শুভাকাংক্ষীসকল আমাৰ BPF দলক তেওঁলোকে ভোটদান কৰিব। কোনো পধ্যেই বিজেপিৰ প্ৰাৰ্থীক তেওঁলোকে ভোট নিদিয়ে। টেক্স ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।